हेलो बंधु बान्धवीসকল स्वागतम जनाइছো জানো আহক ইউটিউব চেনেললৈ আহক পলম নকৰি ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। হেল্ল' বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰথমটো তেল শোধনাগাৰ কেতিয়া আৰু ক'ত স্থাপন হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1901 চনত ডিগবৈত। দ্বিতীয় প্ৰশ্নটো হৈছে অসমত প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1985 চনত। তৃতীয় প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? উত্তৰটো হৈছে ভাইটি। চতুৰ্থ প্ৰশ্নটো হৈছে অসমৰ কোনগৰাকী খেলুৱৈ প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল? উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা। 5 নম্বৰ প্ৰশ্নটো হৈছে মানুহে সজা আটাইতকৈ ওখ গম্বুজটোৰ নাম কি? আপুনি জানেনে? উত্তৰটো হৈছে বুৰ্জ খালিফা। হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট বক্সত জনাব বুলি আশা ৰাখিলোঁ। আৰু মোৰ নতুন ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।